মানে কালি কি হল আমি নিকি অটোমোবাইলছৰ আমাৰ গাড়ীটো ফচি আছিলে ঠিক আছে কালি বাইদেউ পইচা দিছে দাদা তাত পইচা নাছিলে 1 টকাও বাইদেউ পইচা দিলে তাৰপিছত সিহঁতে গৈ পেলাই আৰু মোৰ ড্ৰাইভাৰ আছে ড্ৰাইভাৰ নহয় মোৰ চালাই হয় তাক লৈ পেলাই সিহঁতে আনিছে মই ঘৰতে আছিলো 2:55 আমি আজি 3 দিনৰ পৰা হোৱা নাই মানে সি বেমাৰ আছিলে এতিয়া মোৰ তাত প্ৰেছক্ৰিপশ্যন আছে মই থানাত দি আহিছো কলে সি মেণ্টেল অলপ প্ৰব্লেম হৈ গল তাৰ মিছেছ পলাই গৈছিলে আজি 7 মাহ আগত ৰাতিপুৱা 2:47 নে কিমান বাজি আছিলে না 2টা কিমান হৈ আছিলে ওলাই গল মানে জবৰদস্তি আৰু সি চলাব গাড়ী চলাব অকলে নহয় মোৰ চালা মোৰ ড্ৰাইভাৰ মানে সি মোৰ চালাটো চলাই আৰু গাড়ীটো তাৰপিছতে আমি মেইনটেইনৰ ফালে গলো বহি আছে কিবাত বহি আছে মোৰ চালাটো আৰু দাদাক খালি ষ্টিয়াৰিংটো দিছে আৰু চকচোন আৰু ভৰিটো তাক দিয়া নাই আৰু মানে কি থাকে নহয় গাড়ীত মইতো চলাব নাজানো এক্সিলেটাৰ ব্ৰেক আৰু ক্লাচ এইবিলাক ধৰিব দিয়া নাই তাক সি লগাই আছে খালি ষ্টিয়াৰিংটো নোৱাৰে আৰু এপিনে লৈ গুচি যায় এনেকে আপ আছে হা মই দেখাই দিম পলিটেকনিক যোৱা ৰাস্তা এনেকে আপ আছে এপিনিও আপ আছে মাজত গৈ ক্লাছটো বন্ধ বাহিৰত ওলালো মেকানিকক ফোন কৰিছো যা মোৰ লগত কাজিয়া লাগি গল মোৰ লগত তাৰ লগতো মোৰ চালাৰ লগত কাজিয়া কৰি সব গ্লাছ উঠাই লক কৰি দিলে 2 ঘন্টা নিচিনা আমি ৰ'দত বহি আছো সি এচি চলাই ভিতৰত মোৰ ডগি লৈ মই বহি আছে সি অটো ধৰি তাকো মাতিছো যে বল আমি গুচি যাম মেকানিক লৈ আহিম গাড়ীটো ইয়াতে থাকিব দে তাৰপিছত এতিয়া পিছত আমি গুচি আহিলো নিজৰ ঘৰত মোৰ চাবিও সি থৈ দিলে ঘৰত তাৰ ৰুমত তাৰপিছত চাবিটো এটা পকেটত আছে ওলাব লাগিব ৰুমৰ চাবি তাৰপিছত আমি 2 ঘন্টা পিছত 2 ঘন্টা বহিছো তাত ৰ'দত নামটো কি ৰাজীৱ তিৱাৰী কমাৰ্চ কলেজৰ ভাইচ প্ৰিন্সিপাল